আপোনালোকে আমাৰ লেন্সৱৰ্ক প্ৰডাকশ্যনৰ এই যিকেইখন ভিডিঅ' চালে লগতে আগন্তুক ভিডিঅ' আমি যিখন ৰিলিজ দিম এই ভিডিঅ'খন চাই আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে তলত থকা বেল আইকনটো টিপি দিব যাতে আমাৰ যিখিনি নটিফিকেশ্যন যায় আপোনালোকে সুকলমে পায় বহি যে তই সেইডাল টিপি আছ হেৰ উপাৰ্জনৰ কথা এটা তই চিন্তা কৰচোন আৰু পঞ্চায়তলৈ যা আমাৰ ঘৰৰ লিষ্টত নামটো আছে নে তাকে চাই আহেচোন মইতো সেইটোকে কৰি আছো মোবাইলত ঘৰ বিচাৰি ফুৰিছ চাকৰি বিচাৰি আছো যাতে তোৰ নিচিনা পথাৰত হাল বাই আৰু নামঘৰ নাম গাই জীৱন কটাব নালাগে চাকৰি ফোনতে পাবিনে বিচাৰি যাব লাগিব ঘৰতে পোক পেলাই বহি থাকিলে চাকৰিটো পাবি এইটোত চব বিচাৰি পায় তোক বুজাই কিন্তু লাভ নাই সব বস্তু পায় নে হেৰুৱা বস্তু বিচাৰিলেও পাব নেকি হেতুত ইয়েছ ফাদাৰ গুগলত বিচাৰিলে সকলোখিনি পাবি তই তেনেহ'লে ভাদ মাহত যে মোৰ চেণ্ডেলযোৰ হেৰাইছিল সেইযোৰ বিচাৰি দেচোন ইনচাল্ট কৰিবলৈ জেগা নাপালি আৰু তোৰ চেণ্ডেলযোৰ ইয়াত নাপায় নহয় তই কোৱা নাছিলি জানো সকলো বস্তু বিচাৰিলে পায় বুলি বুঢ়াটো চলে আজি অকৰা মইত উঠিলো বুজিছ চেণ্ডেল নোপোৱালৈকে নেনামো এৰা তিয়নিখন দিয়া হে গাটো ধুই পেনে নামলৈ যাব লাগে কেকুৰা 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 কি চাইছ পাইছ একো নাই পোৱা দে মই সুধিছো কি চাইছ দেৰিয়ে হ'ল তোলে ৰৈ আছিলো বুজিছ দেৰি হোৱা নাই কথা দুটামান আছে অকমান মহাকামা নাই নহয় আকৌ এইডালক একো বুজাব নোৱাৰি দে কৃষ্ণ বাপ আহিলে বলক আহিলে ভালে কৰিলে বলক মই প্ৰথমে এই পঞ্চায়ত অফিচৰ পৰা আহোঁ হয় নেকি এই কিবা চৰকাৰী ঘৰ আহিছে নাচে গৈ এইবাৰ ৰাসত কোনে নাচিব নামঘৰ নাচিব লাগিব নহয় তই মন থাকচোন হেৰি বাপ আপোনাৰ দেখোন পকা ঘৰ আছেই আকৌনো পকা ঘৰ লাগেনে থকা ঘৰ নহয় তেন্তে গোহালি ঘৰটো এই গোহালি ঘৰটো কেঁচাৰ বাবে এই যোৱাবাৰ দেখা নাই কিমান খেল ভাঙা ভাঙি এই কাজিয়া পেচাল খৰগেৰ লগত জগত এই জগতৰে ভাল দিয়ক জগতৰ লগতে থাকিম মই এই জগত নহয় লগত হেৰি বাপ আপুনি আহকে যাওক সোনকালে এই ৰ'বচোন ৰ'ব এটা কথা নহয় এইবাৰ ৰাসৰ যিমানবিলাক বস্তু পাতি লাগে ধৰি লওক মণি মুকুতা ড্ৰেছ পাতি সকলো কিন্তু মই যাতে অৰ্ডাৰটো পাওঁ কমিশ্যন এটা ৰাখিম বাৰু হ'ব দিয়ক ঠিক আছে কৃষ্ণ এই যাম ব'ল ৰ'বক হে কাপোৰ কিটা মই পিন্ধি ল'বলৈ দিয়কচোন ঠিক আছে তই কাপোৰ কানি পিন্ধি আহি থাক মই কিন্তু যাওঁ কৃষ্ণ শুনিও ক সৰ্বজন শুনিও ক সৰ্বজন বহুৰ বচন কি সেই কলাটো কোনে ভাও দিলে সেই কলাটো ভালদৰে শুনি পেলাই মাত এই শুনি মাতালে আইধাই পৰিব হেৰি বাপসকল অকণমান সময় ৰখচোন হেৰি আপোনাৰ পঞ্চায়তৰ কামটো হ'লনে পঞ্চায়তৰ কাম মানে এখেতৰ নামত ঘৰ এটা আহিছে মোৰ নামত অহা যে ঘৰটো কাটি নি বেলেগত দিছে ল'ৰাটোৱে কোৱা কথাটো মানে সঁচা হেৰি বাপ মোক আজৰি কথা নক'ব মই আকৌ আপোনাৰ ঘৰটো কিয় কাটিম হে নেপায় দে এনেকে দুখীয়া তেজ ফুৰি খাব নাপায় উষনকাৰী দল মোক আজৰি কথা নক'ব দেই দালালি কৈ আছে মোক দালাল বুলি কৈছে হে মই নাথাকো কৈছে মই আকৌ খেল বনাম এই বহকচোন বহকচোন কৃষ্ণ বাবা তুমিও সেৱা এটা কৰা হাজৰিকা এই আপোনাৰ ল'ৰা হ'ব হয় পিছে হাতত যে ফুল চুল লৈ আছে কিবা পূজা পাতলত লাগিছে নেকি এই স্কুললৈ বুলি আনিছো স্কুললৈ গণৰাজ্য 15 আগষ্ট দিৱস পাৰ হ'লেই দেখোন মোনালৈ এইবাৰ বেলেগ বস্তু ঠাই বোলে ফুললৈহে পঠিয়াব সেইবোৰ নহয় গুণোৎসৱ এই ফুলেৰে সৈতে মালা বনাই চিকচাককৈ সজাব লাগিব এই বয়সত আপুনি মালা পিন্ধিব কৃষ্ণ কৃষ্ণ হে বাপ আপোনাৰ প্ৰকৃতি লৈছে মানুহে কি ক'ব আপোনাৰ মোক সজাব নালাগে হয় স্কুলখন কইনা ঘৰ সজোৱা দি সজাব লাগিব সোনকাল কৰ বুজিছে গুৰুতকে শিষ্য জ্ঞান খুচৰি খুচৰি মালা পিন্ধি লোৱাহে জ্ঞান আৰু হাজৰিকা
কৃষ্ণ ভাওটো হ'বলা আপোনাৰ ল'ৰাটোকে দিলে আপোনালোকৰ আশীৰ্বাদতহে আৰু হেই এই পঢ়াই শুনাই সকলো দিশতে আগবাঢ়িব লাগে হওক দিয়া বাবাটো আগবাঢ় হেৰি কেঁকুৰা বাপ আগবাঢ়ক ছাৰ যাওঁ মই যাওঁৱে ৰ'ব এই প্ৰভুসকল মোৰ দেৰি হৈছে দেই বুজিছে এই ছাৰহঁত আহিলে মই নাজানো হে সেই তেৰিকা মোক সন্মানৰ কথা আছে গাত তোক চবেই সঁচা বুলি মই নাজানো কি খবৰ অসমীয়া কওকচোন এইটোতো বচনত নাই নহয় মোক মানে বুজাই কওকচোন ভাওনা বচন এনেকুৱাই বজাৰী ভাষাত লিখা এই গুৰুজনাই লিখি থৈ গৈছিল কিয় অসমীয়াত নচলে নেকি আপাৰত চলে দেখিছোঁ দীপাৰত নচলে মানে মানে কথিত আৰু লিখিত বুজিলা এতিয়া আগবাঢ়া ৰতা মই নোৱাৰো দেই মই যাওঁগৈ ৰচোন 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 এই প্ৰভুসকল কৃষ্ণ মই আহিছোঁ দেই আৰু গ'লেগে দেখোন কৃষ্ণ তহঁত ৰৈ থাকিব নালাগে তহঁতো যা হেৰি চাহকাপ খাওঁ দিয়া চাহ কাপ খাই লওঁ মিঠাতেল নাই কিয় যোৱাকালি বজাৰলৈ যাওঁতে ক'ব নোৱাৰিলা পাহৰিলে দিয়ক ঠিক এইটো গুণে পুতেৰাই পাইছে নহ'লেনো পঢ়াত ব্ৰেক মাৰি মাৰি আগবাঢ়েনে মোৰ ল'ৰাৰ আজৰি এনেকে কথা নকব দেই কৈ দিছো হ'লে কমেই অলগদ্ধ চব তাকো নামঘৰলৈ যাবলৈ দিবা ফেচবুকত অসমীয়া নামত আপডেট দিলে নহ'ব কাজে কামে কৰি দেখাব লাগিব মানুহটো কম হাতঘাতৰ সয়া কৰি নহয় দেই আপুনি এতিয়াও ফেচবুক চলায় চি কি যে কথা আৰু দেই আমাৰো কি হেঁপাহ নাই কি হয় সেইবোৰ বাদ দিয়া সি ক'ত গ'ল জিমলৈ গৈছে এইবাৰ তেনেহ'লে পালোৱান হোৱাৰহে পাল আৰু মগজটো নহ'লে যেতিয়া শৰীৰটোকে বনাই লওক নে কি কোৱা মেনেজাৰজন কিন্তু ৰাতিপুৱা 8 বজাতে আহিব হ'লে কি ভাল বাহানা এটা উলিয়ালা দেই অ'ৰা কেতিয়াবা তোমালোকৰ এই মেনেজাৰজন মিটোত ফচিব সাৱধানে থাকিবা মই আহোঁ বুজিছা অ'ৰা এই ধুতিখন উলিয়াই দিয়া আহিহে নামঘৰলৈ যাওঁ নহয় নিজে উলিয়াই লওক হে ৰাধাচোন ওলাওঁতে আছো কৃষ্ণ অন্তৰ্ধান হ'ল এইবাৰ ৰাইজে নেফানে নপৰিলে ৰক্ষা হে মোহন তই যোৱাবাৰ কিন্তু পাৰৰ দামটো দিবলৈ আছে দেই এইবাৰ দি যাবি কিন্তু কৈ দিলো কেইটকা পাৱ তই তহঁতে হাঁহ কৰত লাগি থাকিবি নে ৰাখৰ আখৰে কৰিবি এইবাৰ শংকৰচৰ মুখ উদং হৈ থাকিব মোক নুসুধিব হেৰা এই নাপায় এই কেইটকা পায় দি দিবা বাকী কিয় কোৱা হয় হয় আপুনি সেই ঘোচ ঘাচ দি পেলাই লোকৰ ঘৰ কটাই আনি পেলাই আপুনি নিজৰ ঘৰ কৰি লয় আকৌ মই এই মোহন দোকানীক আপুনি দেনা পাওনা শিকায় আৰু এই চাধাকণ এই বিড়িটো যে মোৰ দোকানৰ পৰা আনি পেলাই খায় সেইটো কি হিচাপত নপৰে আপুনি মানে লিখি থয় চিঠি লোৱা মইনো তাত আকৌ চিঠি পত্ৰ পাইছো মই নাথাকো দেই ইমান অপমান কৰে মোক কৃষ্ণ এইবিলাকৰ লগত মই থাকিবলৈ নাই দেই মই আহিলো ময়ো নাথাকো ইহঁতৰ লগত অলপ থাকিব পাৰে নেকি আৰু এই পাৰৰ দামটো লৈ আহিবিগৈ কৃষ্ণ বহুত দেখিছো অৱশেষত তাৰ মানে নামঘৰটো চুলে গৰাখহনীয়াই এৰা এতিয়াতো অসমখন অসমীয়াৰ বাদে অন্যৰ বাবে চৰণীয়া পথাৰে হ'ল যি কৰিব লগা আছে আমি অকলেই কৰিব লাগিব অকলে নোৱাৰিলে ভাড়াকে কৰিম নে কি ক তথাপিতো আমাৰ সংস্কৃতিটো পালন কৰিবই লাগিব